হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। কি কৰি আছে সকলোৱে? মই এয়া বাহিৰতে বহি আছোঁ অলপ। কিমাননো ভিতৰত ফেনৰ বতাহত থাকিব, সেইকাৰণে বাহিৰতে ধুনীয়া বতাহ মাৰি আছে। এয়া ধুনু আৰু মই বহি আছোঁ। ধুনুৰ গাটো বহুত বেছি বেয়া, সেইকাৰণে সি আমনিও কৰি আছে। জ্বৰ বহুত, একো খাব পৰা নাই, খালে বমি কৰি দিয়ে। সেইকাৰণে বহুত দুৰ্বল হৈ গৈছে। আজি 2 দিনে হ'ল একো খোৱাই নাই সি ভালকৈ, সেইকাৰণে মনটো বেয়া লাগি আছে। আপোনালোকে ধুনুক আশীৰ্বাদ কৰিবচোন, সি যাতে সোনকালে সুস্থ হয়। গা বেয়া হৈ থাকিলে বহুত বেছি বেয়া লাগি থাকে মনটো। এতিয়া মোৰ গাটো বহুত বেয়া দেই, মোক আশীৰ্বাদ কৰিব দেই আপোনালোকে। এইফালে গাড়ী চাই চাই বহি আছোঁ ধুনু আৰু মই। আমাৰ ইয়াৰ ৰাস্তাৰ ওচৰতে ঘৰ যে, এইফালে গাড়ী অহা যোৱা কৰি থাকে। গাড়ীৰ মাতবোৰ শুনি ধুনুৱেও ভাল পায়, বিশেষকৈ ট্ৰেক্টৰ আৰু ট্ৰাকৰ মাত।